এতিয়া USTM ইউনিভাৰ্চিটিত অলৰেডি আহি গৈছোঁ। একচুৱেলি এই ইউনিভাৰ্চিটিটো একেবাৰে পাহাৰৰ ওপৰত ক'ব গ'লে ইয়াৰ পৰা বহুত তলৰ পৰা আমি আহিছোঁ। যেতিয়া আহিছোঁ না বাছত পুৰা মানে এনেকুৱা লাগিছে কলৈ গৈ আছোঁ আমি। আমেজিং। USTM is to complete globally enriched USTM as one of the best designation and designated university in teaching learning community by 2023. নমস্কাৰ সকলোকে। চ' এতিয়া আমি আছোঁ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি অফ মেঘালয়া। চ' আমি ইয়াত বাসুগাঁও কলেজৰ পৰা দুদিনীয়া কাৰ্যসূচী হাতত লৈ আজি ইয়াত আহিছোঁ। আজি আমাৰ সকলো প্ৰতিযোগিতাত আমি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ সেইবিলাক অলৰেডি শেষ হৈ গ'ল। এতিয়া কালচাৰেল এটা প্ৰগ্ৰাম আছিল, সেই কালচাৰেল প্ৰগ্ৰামতো আমি বাসুগাঁও কলেজৰ পৰা অংশগ্ৰহণ কৰিছিলোঁ। সেই কালচাৰেল প্ৰগ্ৰামো শেষ হৈ গ'ল। ইয়াত মোৰ লগত দুজন বন্ধু আছে, তেওঁলোকে ফটোগ্ৰাফীত ব্যস্ত। মানে ঘটনা হ'ল বন্ধুসকল, এই ইউনিভাৰ্চিটিখন চাই মানে এনেকুৱা ভাল লাগিছে ন, অকল পাহাৰ চাৰিওপিনে পাহাৰ, এই ইমান এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে, ইমান এটা সুন্দৰ ইউনিভাৰ্চিটি ইয়াত গঢ়ি তুলিছে। পৰিৱেশটো চাই এনেকুৱা লাগে ইয়াৰ পৰা যাবলৈ মনে নাযায়, ইচ্ছা যায় ইয়াতে যেন থাকি যাওঁ। আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। আৰু এটা কথা, ইয়াত কি ডিপাৰ্টমেণ্ট আছে, কেনেকুৱা ধৰণৰ পঢ়া শুনা, এই ভিডিঅ'টোৰ জৰিয়তে মই মাজে মাজে কৈ যাম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ এই ভিডিঅ'টোখন চাই থাকিব বুলি মই আশাবাদী। চ' এতিয়া মোৰ বন্ধু দুজন চাইফুল আৰু চাইকুল, তোমালোকে কোৱা তোমাৰ এই ইউনিভাৰ্চিটিখনত আহি কেনেকুৱা মানে ফিল হ'ল? চাইকুল তুমি কোৱা কেনেকুৱা লাগিল এই ইউনিভাৰ্চিটি? হয় বন্ধু, আমি যিটো আশা কৰিছিলোঁ তাতকৈ বেছিহে দেখা পালোঁ। হয় নিশ্চয়, আপুনিও চাইছে। তো গতিকে ইয়াৰ পৰিৱেশ বহুত ভাল। আৰু যিটো চেঞ্চেলৰ আছে কি মহিবুল হক, তেওঁ বহুত ভাল। কাৰণ আমি সেইদিনাখন থিয় হৈ আছিলোঁ, ছাৰে আমাক নিজে মাতি কথা পাতিলে, ভালকৈ খা খবৰ ল'লে আৰু ক'ত পঢ়ি আছোঁ কি সেইটো সুধিলে। বহুত ভাল ছাৰৰ ব্যৱহাৰবিলাক, বহুত ভাল লাগিছে। আশা কৰোঁ ইয়াৰ ষ্টুডেণ্টবিলাকো বহুত ভাল, কাৰণ চালোঁ আমি আৰু দেখা পালোঁ যিবিলাক ষ্টুডেণ্টবিলাক আছে বহুত ব্যৱহাৰ পাতি ভাল। আৰু আপোনালোকে আহিলে চাব পাৰিব, ৰাস্তাবিলাক বহুত ভাল হয় আৰু ইয়াত ধূলি বালি একোৱেই নাপাব। তুমি কোৱা অলপ। একচুৱেলি আমি ক'ত আছোঁ এতিয়া সকলোৱে নাজানে, মই অলৰেডি কৈ দিছোঁ। আমি এতিয়া পাহাৰৰ একেবাৰে ওপৰত, যিটো এই USTM পাহাৰ, এই USTM কলেজখন একেবাৰে পাহাৰৰ ওপৰত বনোৱা হৈছে। আৰু এইখন কলেজৰ যি পৰিৱেশ, বাহ ইমান ধুনীয়া পৰিৱেশৰ লগত আৰু ছাত্ৰ আৰু ছাত্ৰীৰ ব্যৱহাৰ, ডিচিপ্লিন মানে ক'ব নোৱাৰি, এনেকুৱা ভাল। হয় আৰু ছাত্ৰীবিলাকৰ ব্যৱহাৰ একচুৱেলি ভালেই হ'বই তোমাৰ বাবে, এইটো বেলেগ কথা। চ' বন্ধুসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে এতিয়াই আপোনালোক সকলো দেখাই দি আছোঁ, চাই থাকক। কিমান সুন্দৰ পৰিৱেশ। সকলোৱে মানে পুৰা ফটোগ্ৰাফীত ব্যস্ত। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। অ'ফ আমেজিং। আৰু ইয়াত DSL কৰি আছে। ইমান সুন্দৰ এটা পৰিৱেশ, এটাও ইয়াত গছৰ পাত যে সৰি পৰিব তেনেকুৱা নাই, ইমান এটা সুন্দৰ চাফ চিকুণ পৰিৱেশ। বন্ধুসকল, মই পুৰা টপৰ পৰা ভিডিঅ' কৰি আছোঁ। এইটো সেইখন এটা চেমিনাৰ হ'ল। সেইখন মোৰ ফ্ৰেণ্ড, তেওঁ বেডমিণ্টন খেলি আহিলে, ফাৰ্ষ্ট ৰাউণ্ড জিকিছিলে, ছেকেণ্ড ৰাউণ্ড গ'ল। ছেকেণ্ড ৰাউণ্ড যাই মানে অলপ গ'ল, যি গ'ল মানে এইটো কথা যে ইয়াত আহি যে তেওঁ পাৰ্টিচিপেট কৰিছে, এইটো হ'ল ডাঙৰ কথা। হাৰা জিকাটো আছে, এইটো ডণ্ট মাইণ্ড, এনেকুৱা ধৰণৰ কথা নেকি বন্ধু? হয়। চ' বন্ধুসকল, আপোনালোকে ইয়াত দেখিব পাইছে যে নাক হয়, এই নাকৰ পৰা তেওঁ এই ইউনিভাৰ্চিটিখন A গ্ৰেড পাইছে। ইয়াত আৰু এজন মানুহৰ লগত লগ পালোঁ, আমাৰ ভাইটি। চ' সি আহিছে চাপৰ মহাবিদ্যালয়ৰ পৰা। কেনেকৈ ইয়াত আহি কেনেকৈ লাগিল? এক্সপ্ৰেশ্যনটো মোৰ বহুত ভালে লাগিছে। হয়, ইটছ এন আনএণ্ডিং জয় ফৰ মি। এণ্ড ইয়াত আহি মোৰ বহুত লাইফৰ এটা নতুন মানে বস্তু দেখা পাইছোঁ। বিভিন্ন ধৰণৰ কালচাৰেল
মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছে সিহঁতে বহুত একটা ভাল লগা পৰিস্থিতি ইয়াত মোৰ লাইফত প্ৰথমবাৰ আহিলোঁ হয় হয় এনেকুৱা ভাল লাগিছে মই মানে যিটো বৰ্ণনা কৰিব নোৱাৰোঁ বিকল বৰ্ণনা কৰিব নোৱাৰো একচুৱেলি ময়ো নোৱাৰো সিও নোৱাৰে তাইও নোৱাৰে চ' একচুৱেলি নোৱাৰে কোনেও বৰ্ণনা কৰিব নোৱাৰে ইয়াত আহি কেনেকুৱা অনুভূতি লাগিল হয় কোৱা আমি ভলীবল খেলি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড জিকিছা হয় নেক্সট টাইমত আমাৰ ছেমি ফাইনেল হ'ব এণ্ড বেষ্ট অফ লাক কাবাডীকো আমি ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড জিকিছোঁ ইহঁতো জিকা হৈছে কিবা বেডমিণ্টনত জিকিছোঁ গুড ইয়াতে বহুত ভাল আৰু প্লেয়াৰো হয় ডেভিডতো চাগে আমাৰ থ্ৰু চিলেক্ট হ'ব হয় নেকি তেতিয়াহ'লে ভাল কথা বহুত ভাল কথা যে তেওঁলোকে হয় গোটেই প্ৰাইজটো ৰত্নবিদ কলেজ আই থিংক সেই কলেজে লৈ যাব আমিও আশা কৰোঁ কাৰণ আমি আমাকো 2-এটামান প্ৰাইজ দিব কাৰণ আমিও সিহঁতৰ আশে পাশে কলেজটো তাৰ কাৰণে নিয়াৰেষ্ট কলেজ তাৰ কাৰণে চ' আপোনালোকক আকৌ দেখাই দি আছো এই ভিউজবিলাক চাই থাকক চাওক এইফালে পৰা বিল্ডিংটো চাওক কিমান সুন্দৰ এক পৰিৱেশ ইয়াত ৰেষ্ট হাউচ ৰেষ্ট প্লেচ মানে ইয়াত মেইন চেণ্টাৰ হয় এইটো চাওক সেইটো ডিপাৰ্টমেণ্ট অফ জুলজি ব্লক 1 আপোনালোকক ইয়াৰ পোষ্টাৰটো দেখাই দি আছোঁ ইয়াত চাওক লিখাই আছে ইয়াত নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ 2023 ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি অফ মেঘালয়া চ' আপোনালোকে দেখিব পাইছে ইয়াত বহুত ষ্টুডেণ্ট আহিছে যিসকলে অলৰেডি কিছুমানে হাৰিছে কিছুমানে জিকিছে আকৌ এইফালে এইটো চাওক আমি সেই ৰুমতে আছিলোঁ আজিও থাকিম কালি হয়তো থাকিব লগা হ'ব পাৰে সেইটো চাওক এইটো চাওক ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্স আমিও পলিটিকেল ডিপাৰ্টমেণ্টৰ হয় তাৰ কাৰণে এই পোষ্টাৰখন দেখি আমাৰো ভাল লাগিছে কাৰণ ইয়াত পলিটিকেল ডিপাৰ্টমেণ্টো আছে ইয়াত ডক্টৰ বি.আৰ. আম্বেদকাৰ বুলি ইয়াত এটা আছে এইটো ইয়াত ভলীবল আই থিংক তেওঁলোকে খেলি আছে চাওক প্ৰাইজটো দেখাই দি আছোঁ ইয়াৰ পৰা চাওক কিমান সুন্দৰ আজি এই অনুষ্ঠানত যিসকল প্ৰগ্ৰাম হ'ল যিসকল খেলা ধূলা ইয়াত পাৰ্টিচিপেট সকলে কৰিলে তাৰ প্ৰাইজ ইজ মষ্ট ইম্পৰ্টেণ্ট যেতিয়া নেকি আমি য়েছ যেতিয়া নেকি আমি প্ৰাইজৰ বিষয়ে গম পাম তেতিয়ালৈকে আমাৰ এই খেলৰ প্ৰতি কৌতূহল কিন্তু আকৌ মানে বহুত বৃদ্ধি হয় সেইকাৰণে মই আপোনালোকক দেখাই থৈ প্ৰাইজটো চাওক দেখিলে আপোনাৰ চব কপালত উঠিব চাওক বন্ধুসকল ইয়াত এই পোষ্টাৰ আছে এই পোষ্টাৰত লিখা আছে স্কুটি ফৰ বেষ্ট ডিবেটাৰ স্কুটি ফৰ বেষ্ট ইন'ভেটৰ এণ্ড আৰু বহুত ধৰণৰ যিসকল নেকি ইয়াৰ খেলুৱৈসকলৰ মাজত যিসকল নেকি মানে বেষ্ট সকলোতকৈ বেষ্ট হ'ব তেওঁলোকক মানে বহুত এটা টকাৰ এমাউণ্ট তেওঁলোকক গিফ্ট কৰা হ'ব মানে স্কুটিটো দিয়া হ'ব তাত চাওক আপোনাৰ বাইকটো চাইছে তাত 3টা স্কুটি আছে 2টা বাইক আছে আমেজিং সেইবাবে কৈছোঁ যে যদি আপোনালোকে এই প্ৰাইজৰ বিষয়ে গম পায় ন চ' এই খেলৰ প্ৰতি কৌতুহল আপোনালোক 100% বাঢ়িব এই Ustm বিষয়ে অলপ মেইনৰ পৰা ভিডিঅ' কৰি আছোঁ চাওক এই ষ্ট্ৰাকচাৰটো দেখি মই এনেকুৱা লাগে ইয়াত জামিয়া মিলিয়াৰ নিচিনা ধৰণৰ এই বিল্ডিংবিলাক বনাই থৈছে ইয়াত চাওক বন্ধুসকল ইয়াত সকলো ডিপাৰ্টমেণ্ট মানে ভাল বেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকক বেষ্ট প্ৰফেচাৰ গাইড কৰে ইয়াত আপোনালোকক বহুত কোচিং নিট কোচিং কৰিব পাৰিব ইয়াত চ' আৰু এটা কথা যে এই ইউনিভাৰ্চিটিখন ইণ্ডিয়াৰ ভিতৰত টপ 10 ইউনিভাৰ্চিটি জামিয়া মিলিয়া ইউনিভাৰ্চিটি আপোনালোকৰ নাম শুনিছে তো সেই ইউনিভাৰ্চিটিক ফ্ল' কৰে এই ইউনিভাৰ্চিটিখনে এতিয়া আমাৰ ইফতাৰৰ সময় হৈ গৈছে এতিয়া আমি ইফতাৰ কৰিবলৈ গৈ আছোঁ ভাবিব পাৰে কোনোবাই যে আমি যে ইয়াত আহিছোঁ তেনেকুৱা ধৰণৰ হয়তো ফেচিলিটি নাই ৰোজা ৰখাৰ কিন্তু মই দেখাই দি আছোঁ কেনেকুৱা ফেচিলিটি ইয়াত ৰোজা ৰখাৰ ৱে টু ফুড ভেনু এই চাওক এইটো হ'ল ফুড ভেনু আমি এতিয়া ইফতাৰ কৰিলোঁ ইফতাৰ কৰি আহি মানে অলপ শৰীৰত শক্তি পাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিবলৈ আমি আহিছোঁ এতিয়া আমি অলপ ৰেষ্ট কৰিবলৈ আমাৰ
ঘৰলৈ গৈ আছোঁ চাওক আমাৰ এইবিলাক বেডিং পেক কৰি আছে সিহঁতে পূৰা ৰেডি হৈ আছে ঘৰলৈ যাবৰ কাৰণে মই তাত আপোনাক আমাৰ ৰুমটো দেখুৱাই নাই চ' এই ভিডিঅ'টোত এতিয়া আমাৰ এই ৰুমবিলাক দেখাই দি আছোঁ মই চাওক গোইং টু ৰেডি এণ্ড চাওক এইটো আমাৰ ৰুম আছিল এইটো বহুত ভাল ৰুম আছিল ৰেডি যাবলৈ ওলালোঁ বেগটো ল'লোঁ এইটো গিফ্ট কৰিছে USTMৰ পৰা আহোঁতেই মানে যেদিন আহিছোঁ সেইদিনে গিফ্ট কৰিছে আহক তোমালোকে এতিয়া আমি গৈ আছোঁ এতিয়া আমি চাৰ্টিফিকেট ভালকৈ দেখিছোঁ আমি কলেজৰ পৰা যে পাৰ্টিচিপেট কৰিছিলোঁ তাৰ বাবে নহয় নে ভালকৈ দেখাই দিওঁ এই চব আমি অলৰেডি এতিয়া যাবলৈ ওলাইছোঁ বন্ধুসকল এতিয়া সকলোৱে ৰেডি সকলোৱে এই ঘৰে ঘৰে গুচি গৈ আছে আজি প্ৰগ্ৰাম শেষ ত' এই বাছবিলাক পিক আপ কৰি আছে আমাক এইটো আমাৰ বাছবিলাক গৈ আছোঁ বাছত অলৰেডি উঠিছোঁ বাই বাই USTM বাই বাই